বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ পথাৰত আৰু আপোনালোকে চাই আছে মোৰ ভিডিঅ'টোত। ধান ৰোৱা হৈ গৈছে। বৰ্তমান কিছুমান ঠাইত ৰোৱা হৈ গ'ল আৰু কিছুমান ঠাইত ৰুব। আৰু ইফালে ৰোৱনীসকলে জিৰণি লৈছে, চাহ আনিছে পথাৰৰ মাজত একেলগে খাব। পথাৰৰ মাজত এনেদৰে চাহ খোৱাৰ যিখন ছবি, সেই ছবিখন আচলতে বহুত ভাল লাগে। এখন সুন্দৰ ছবি। খেতি পথাৰত এনেদৰে বহি একেলগে মিলা প্ৰীতিৰে চাহকাপ খোৱাৰ মজাটো বেলেগ। যিহেতু আমি কৃষিজীৱী মানুহ, আমি খেতি পথাৰত ব্যস্ত থাকোঁ। বাৰিষা দিনতো এনেদৰে খেতি পথাৰত যেতিয়া চাহকাপ খোৱা হয় একেলগে, সেই মজাটো বেলেগ ধৰণৰ হয়। বৰ্তমান এই সময়ত পথাৰত ৰুই আছে কিছুমান ঠাইত ৰুব সাজু কৰি ৰাখিছে। আৰু এয়া পথাৰৰ মাজত একেলগে চাহকাপ খোৱাৰ বাবে প্ৰস্তুতি চলাইছে। চাহ আনিছে, চাহ একেলগে খাব। এতিয়া জিৰণি লৈছে পথাৰত একেলগে। গতিকে এই মজাটো বেলেগ ধৰণৰ হয়। ছবিখন ভাল লাগিল, সেইকাৰণে কেমেৰাত বন্দী কৰি ৰখাৰ চেষ্টা কৰিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টোৰ পৰা মই লৱ কাকতিয়ে বিদায় লৈছোঁ। নমস্কাৰ।